তিনিদিনৰ পৰা আজি আহিলোঁ আৰু আজি 13 তাৰিখে হৈ গ'ল হয়বা নহয় চিন্তা আৰু এইফালে চিৰিৰ কাম হৈ আছে আমাৰ এই দুটা বাৰীত এইবাৰ সোমাই দিয়া হ'ব ইয়াত এনেকুৱা এটা স্লিপ করবো এটা ঘাপ কাট দিব লাগবো তো বৰ্তমান ইমানেই হ'ল আৰু বহুত এলাহ কৰি বনোৱা হ'ল তো বনাই থাকো আৰু আৰু এটা বেৰা হৈ গ'ল তো এতিয়া ওপৰত দিব লাগিব ধৰি কৰ মান আৰু ওপৰত কি বা লাগি আছে সিহঁতে গম পায় অহ ধুনীয়া লাগি গৈছে এ ৰাইজ বহুত কষ্ট কৰি বনালো আমাৰ মেজি ঘৰখন তো দেখিছে সন্ধিয়া লাগিল আৰু তথাপিও হোৱা নাই আৰু ওপৰত কি কৰি আছে নাজানো মই বেৰা চেৰাবিলাক বনাই দিলোঁ বিল্ডিঙত উঠি পালো কি কৰি আছা তহঁতে